নমস্কাৰ সমূহ পৰীক্ষাৰ্থী জিকে ফাউণ্ডেশ্যনলৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 25 ফেব্ৰুৱাৰী ইম্পৰ্টেণ্ট MCQ আৰু লগতে সাময়িক টোকাবোৰৰ লগত ৰিলেটেড ষ্টেট বা কাণ্ট্ৰিৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ। আহক ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। কাৰেণ্ট এফেয়াৰ 25 ফেব্ৰুৱাৰী 2023 ষ্টেটিক জিকেৰ সৈতে পৰীক্ষা সম্পৰ্কীয় সাম্প্ৰতিক আলোচনা। আজিৰ ভিডিঅ'টোৰ প্ৰথম টোকা ৰাজস্থানৰ কোটাত গৰ্ভৱতী মহিলা আৰু কিশোৰীক পুষ্টিৰ সহায় আগবঢ়াবলৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সুপোষিত মা অভিযান উন্মোচন কৰে। লগতে ৰাজস্থানৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ হৈছে এম্বাৰ পেলেচ, হাৱা মহল, ৰনথাম্বোৰ ৰাষ্ট্ৰীয় উদ্যান, চিটি পেলেচ। কেৱলাদেও খানা ৰাষ্ট্ৰীয় উদ্যান, চাৰিস্কা ৰাষ্ট্ৰীয় উদ্যান, কুম্ভলগড় দুৰ্গ। দ্বিতীয় পইণ্ট ভাৰতীয় কৃষি গৱেষণা পৰিষদে নতুন জাতৰ ঘেঁহু প্ৰস্তুত কৰিছে, যিটো হৈছে HD 3385। জলবায়ু পৰিৱৰ্তন আৰু বৃদ্ধি পোৱা তাপৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ এই জাতৰ ঘেঁহু প্ৰস্তুত কৰা হৈছে। 3 নম্বৰ পইণ্ট ভাৰতীয় জনস্বাস্থ্য প্ৰতিষ্ঠান চমুকৈ SII হায়দৰাবাদৰ ভাৰতীয় জনস্বাস্থ্য প্ৰতিষ্ঠানত সংক্ৰামক ৰোগ আৰু মহামাৰী প্ৰস্তুতিৰ ক্ষেত্ৰত ডক্টৰ চাইৰাছ পুনাৰৱাল্লা চেণ্টাৰ অফ এক্সেলেন্স স্থাপনৰ কথা ঘোষণা কৰে। 4 নম্বৰ টোকা জাতি ভিত্তিক বৈষম্য নিষিদ্ধ কৰা আইন অনা আমেৰিকাৰ প্ৰথমখন চহৰ চিয়াটল হিচাপে পৰিগণিত হৈছে। এই আইনৰ সহায়ত ব্যৱসায়ীসকলক নিযুক্তি, কাৰ্যকাল, পদোন্নতি, কৰ্মক্ষেত্ৰৰ অৱস্থা বা মজুৰিৰ ক্ষেত্ৰত জাতিৰ ভিত্তিত বৈষম্য কৰাটো নিষিদ্ধ কৰিব। 5 নম্বৰ টোকা ভাৰতৰ 22তম আইন আয়োগৰ কাৰ্যকাল 31 আগষ্ট 2024 বৃদ্ধিৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। 6 নম্বৰ টোকা আম আদমি পাৰ্টিৰ ছেলি ওবেৰয়ক দিল্লীৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে। তেওঁ যোৱা 10 বছৰ ইয়াৰ আগৰ 5 বছৰৰ পৰা বৰ্তমান আকৌ 5 বছৰলৈ মেয়ৰ হিচাপে নিযুক্তি দিয়া হৈছে। যোৱা 10 বছৰত দিল্লীৰ প্ৰথম মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে ছেলি ওবেৰয়। কেৰালা উচ্চ ন্যায়ালয়ে শেহতীয়া 2টা ৰায় মালায়ালম ভাষাত প্ৰকাশ কৰি আঞ্চলিক ভাষাত ৰায় প্ৰকাশ কৰা দেশৰ প্ৰথমটো উচ্চতম ন্যায়ালয় হিচাপে পৰিগণিত হৈছে। কেৰালাৰ আনামুদি চোলা ৰাষ্ট্ৰীয় উদ্যান, এৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান, চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান, চেৰাই বীচ, পেৰিয়াৰ নদীৰ ওপৰত থকা ইডুকি বান্ধ, পাম্পা নদী, কুমাৰকম ৰাষ্ট্ৰীয় উদ্যান এইখিনি কেৰালাৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্ট হয়। 8 নম্বৰ টোকা অ'কালাছ স্পীডেছ গ্ল'বেল ইণ্ডেক্স অনুসৰি 2023 চনৰ জানুৱাৰী মাহত ভাৰতে 10টা স্থান বৃদ্ধি কৰি বিশ্বৰ 69 সংখ্যক দ্ৰুততম মোবাইল ইণ্টাৰনেট প্ৰদানকাৰী হিচাপে পৰিগণিত হৈছে। 9 নম্বৰ টোকা আৰু আজিৰ টোকাবিলৰ শেষৰটো টোকা গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্চমাৰ্টত বিশ্বৰ সৰ্ববৃহৎ বৈদ্যুতিক প্ৰদৰ্শনী ELECRAM -ৰ 15 সংখ্যক সংস্কৰণ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী RK সিঙে। আজি 25 ফেব্ৰুৱাৰীৰ লগত ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট MCQ হৈছে হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ অৰ্গেনাইজিং দ্য তাজ মহোৎসৱ 2023 তলৰ কোনখন ৰাজ্যই তাজ মহোৎসৱ 2023 আয়োজন কৰিছে। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন A উত্তৰ প্ৰদেশ। তাৰে পিছৰটো MCQ হু হেজ বিন এপইণ্ট এজ দ্য নিউ চেয়াৰমেন এণ্ড মেনেজিং ডাইৰেক্টৰ চমুকৈ CMD অফ ইণ্ডিয়ান টেলিফোন ইণ্ডাষ্ট্ৰিজ ফৰ এ পিৰিয়ড অফ 5 years। কাক নতুন অধ্যক্ষ আৰু পৰিচালক সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে
ভাৰতীয় টেলিকম ইণ্ডাষ্ট্ৰীত 5 বছৰৰ বাবে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি ৰাজেশ ৰায়। তাৰে পিছৰ MCQ হু হেজ ওন দ্য আৰ্জেণ্টিনা অপেন টাইটেল 2023 2023 চনৰ আৰ্জেণ্টিনা অপেন খিতাপ কোনে লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি কাৰ্লোছ এলকাৰাজ। তাৰে পিছৰটো MCQ হু হেজ বিন এপইণ্ট এজ দ্য নিউ কোচ অফ দ্য ইণ্ডিয়ান বক্সিং টিম 2023 চনৰ ক্ষমা কৰিব কাক ইণ্ডিয়ান বক্সিং টিমৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে? ক্ষমা কৰিব, ভুলতে টাইপিং মিষ্টেক হৈছে এইখিনি। কাক ইণ্ডিয়ান বক্সিং টিমৰ কোচ হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি ডিমট্ৰুক। তাৰে পিছৰ MCQ হু হেজ বিন এপইণ্ট এজ দ্য নিউ কেপ্টেইন অফ ছানৰাইজ হায়দৰাবাদ IPLৰ লগত জড়িত টীম ছানৰাইজ হায়দৰাবাদৰ নতুন অধিনায়ক ৰূপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি এইডেন মাৰ্কাম। তাৰে পিছৰ MCQ হু হেজ বিন এপইণ্ট এজ দ্য ইণ্ডিয়া ব্ৰন নমিনেটেড বাই প্ৰেছিডেণ্ট জো বাইডেন টু লিভ ৱৰ্ল্ড বেংক। ৰাষ্ট্ৰপতি জো বাইডেনে ৰাষ্ট্ৰসংঘক নেতৃত্ব দিবলৈ মনোনীত কৰা ভাৰতত জন্মগ্ৰহণ কৰা কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি অজয় বাংগা। তাৰে পিছৰ MCQ টাৰ্ম অফ দ্য 22 ল কমিশ্যন এক্সটেণ্ড টিল হুইচ ইয়াৰ? 22 নং আইন আয়োগৰ কাৰ্যকাল কোন বছৰলৈ বৃদ্ধি কৰা হৈছে? এইটো আগৰ ওপৰৰ টোকাত পায়ে আহিছে। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ আগষ্ট 2024। তাৰে পিছৰ MCQ PM মোডী ইজ ইনগ্ৰেটেড বাৰিছু কানাডা ডিমভা কালচাৰেল ফেষ্টিভেল লঞ্চ এট হুইচ প্লেচ? বাৰিছু কানাডা ডিমাভা সাংস্কৃতিক উদ্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে কোন ঠাইত আৰম্ভ কৰা হৈছে এই উৎসৱ? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি নিউ দিল্লী। তাৰে পিছৰ MCQ দেব্ৰিগড় টাইগাৰ ৰিজাৰ্ভ ইজ লোকেটেড এট হুইচ প্লেচ? দেব্ৰিগড় বাঘ সংৰক্ষণ বনাঞ্চল কোন স্থানত অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি লক্ষ্ণৌ। তাৰে পিছৰ কুৱেশ্যন আৰু আজি ভিডিঅ'টো শেষৰটো কুৱেশ্যন চেণ্ট্ৰেল এক্সাইজ ডে ইজ চেলিব্ৰেটেড এভৰি ইয়াৰ অন হুইচ ডে? কেন্দ্ৰীয় আবকাৰী দিৱস প্ৰতি বছৰে কোনদিনা পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 24 ফেব্ৰুৱাৰী। তো ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।